মই আজি এনে এগৰাকী মানুহৰ লগত আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ যি নেকি লতাশিল খেলপথাৰত 1968 চনত বিহুৱতীত মানে জিকিবলৈ সক্ষম হৈছিলে আৰু বাইদেউ সুস্বাস্থ্য বৰ্তমান আমাৰ মাজত আছে। গতিকে আপোনালোকক চিনাকি কৰি দিয়াৰ উদ্দেশ্যে মই আজি গোহাঁইগাঁৱত আহি উপস্থিত হৈছোঁ। বাইদেউ নমস্কাৰ। আমি খুব গৌৰৱ কৰোঁ ধেমাজিবাসী হিচাপে যে ধেমাজিৰ পৰা আপুনি প্ৰথম লতাশিল খেলপথাৰত আপুনি মানে বিহুৱতীত মানে পাবলৈ সক্ষম হৈছিলে। এই তাৰ অকণমান অনুভৱ কওকচোন চমুকৈ একেবাৰে। নমস্কাৰ, মোৰ নাম শ্ৰী ধন্য বুঢ়াগোহাঁই ধন্য বুঢ়াগোহাঁইৰে ওলা হয়। মই 1978 চনত শ্ৰেষ্ঠ বিহুৱতী হিচাপে গুৱাহাটী লতাশিল খেলপথাৰ দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিল। আচ্ছা, এইটো আজি ইমান বছৰ হৈ গ'ল নহয় জানো? এইফালে 22 বছৰ, এইফালে 25 বছৰ, 47 বছৰ আৰু 3 বছৰৰ পিছত আমাৰ সোণালী জয়ন্তী পাতিব পাৰিম। যি কি নহওক, তেতিয়া গোৱা আপোনাৰ মানে সেই যোজনাটো অকণমান গাই দিব নেকি? চেষ্টা কৰি চাম, লগতে বিহু নাম এষাৰ গাই দিব। চেষ্টা কৰি চাম। মই যিহেতু ময়ো অসুখীয়া, তথাপিও গাত বিহু এতিয়াও বাৰু আছে, তেজত আছে। কাৰণ বিহু নচা ছোৱালীজনী নাছিল, ঢোলৰ মাত শুনিলে তাৰ দিন কৰে। চাৰিওফালে ঢোলৰ মাত, তাতে শুনো পেপাৰ মাত, আৰু শুনো বাহিৰে মাত। ঢোল পেপাৰ মাত শুনি ৰ'ব মই নোৱাৰো, বিহু বিহু লাগিছে গাত। নাম এষাৰ ইমান ধুনীয়াকৈ কোনে সৰজিলে তোমাৰেলি হিৰি দেহাতী, বহাগৰ বিহুতে নকৰোঁ কেনেকৈ ধেমালি, মৰম লগাই লগাই চেনে লগাই লগাই যাবি চেনাইকি, তোমাৰনো হিয়াখনি মোৰোনে নো দেহাখনি, বিহু পায় বলিয়া হ'ল। ধুনীয়া। আচ্ছা, আপোনাৰ এই যেতিয়া আপুনি বিহু নাচিবলৈ গৈছিলে তাত হোৱা এটা আপোনাৰ অভিজ্ঞতাৰ কথা কওকচোন। মই যেতিয়া আমি 10ত গৈছিলোঁ, আমি এখন স্কুলত আছিলোঁ, SFS স্কুলখনত ওচৰতে বিহুতলীখন। তেতিয়া আমি প্ৰতিদিনাই আমি তাত আখৰা কৰোঁ। আখৰা কৰিলে ইমানেই মানুহ হয়, ধেমাজি বিহু যোৱা আহিছে বুলি ইমানেই মানুহ হয়, তাৰমানে আমি নিজেই হেৰাই যাওঁ। তাৰমানে ভাল লাগে, বহুত মানুহ হয়। তাৰপৰা তাত আমাক খোৱা বোৱা বহুত আমাক হেৰি কৰি দিছিলে, এজন মানুহে সুবিধা কৰি দিছিলে। এজন মানুহে মোক কিন্তু বিৰাট উৎসাহ দিছিলে, তেখেতৰ নামটো মই পাহৰিলোঁ, ভূঞাহেঁতো আছিল তেতিয়া। তেওঁ বিৰাট মোক হেৰি কৰি দিছিলে, কাৰণ তাৰমানে আমাৰ বেলেগ বিহুৱতী নাচিলে চাবলৈ যাব নিদিয়ে মোক। তুমি তালৈ গ'লে তুমি নিজৰ হেৰিবিলাক পাহৰি যাবা, তেনেকুৱা মোক তেওঁ বিৰাট মৰম কৰিছিলে। আৰু মাধুৰীমা বাইদেউ তেতিয়া আপোনাৰ লগতে নাচিছিলে বুলি গম পাওঁ। মাধুৰীমা প্ৰথম স্থান লাভ কৰিছিলে। তেখেতে মোক ইমান ধুনীয়াকৈ এটা সহায় কৰিছিলে। মই যেতিয়া বিহু নাচিবলৈ মঞ্চৰ ওপৰলৈ গৈছিলোঁ, তেতিয়া তাৰমানে বিহুত কপৌ ফুল বিচাৰি নাপালোঁ। নেপাই পেলাই তেখেতে নামি আহিছে বিহু নাচি। তাৰপাছত মই বিহু নাচিবলৈ গৈছোঁ, তেখেতে মোক খোপাত কপৌ ফুল পৰা নেদেখি তেখেতৰ নিজৰ খোপাৰ পৰা মোক কপৌ ফুল পৰা সলকাই মোৰ খোপাত মাৰি দিছিল। সেইটো মোক খুব মনত থকা। কিন্তু আজিকালি নহ'ব, কিন্তু আজিকালি সেইটো নহয়, গগনাখন খুজিলেও নিদিয়ে। কিন্তু আগৰ সেই মৰম চেনেহ যি আন্তৰিকতা সহৃদয়তা সেইবিলাক কিন্তু বহুত। তেখেতক মোক এতিয়া টিভিয়ে দেখিলেও মোৰ মৰম লাগে। সেইটো হয় বাৰু, কাৰণ মোক বহুত সহায়, সেইখিনিতে মই বহুতখিনি নম্বৰ পাইছোঁ। তেনেকৈ তাৰপিছত এতিয়া ধৰক এই যে আমাৰ বিহু মঞ্চবিলাকত বিভিন্ন বিচাৰকৰ মানে বিপৰীতে কিছুমান মন্তব্য শুনা যায়, এই বিষয়ে আপুনি কি ক'ব? যে বিচাৰকে বহুত ক্ষেত্ৰত খেলি মেলি কৰে বুলি আমি মানে শুনিছোঁ। আপোনাৰ নিজৰ অভিজ্ঞতা অকণমান কওকচোন। বিশেষকৈ মই নিজৰ অভিজ্ঞতাটোৱে কওঁ।
মই এখন বিহুতলীত বিচাৰ খবৰ গৈছিলোঁ। যাওঁতে এগৰাকী মানুহে মোক আহি পেলাই টোপোলা এটা দিছিল। তেতিয়া কৈছোঁ মই তেখেতক মই কৈছোঁ আপুনি এইটো কি দিছে? বোলে তামোল কেইখনমান বান্ধি দিছে মোক। মই তামোল নাখাওঁ, মোক তামোল নালাগে দিব। তোমালোকৰ ছোৱালীজনী নাচিছে, কিন্তু আমি নাচৰ ওপৰত ভিত্তি কৰিহে তেওঁক আমি নম্বৰটো দিম। তুমি মোক এই তামোলখন দিলে মই তামোলৰ ওপৰত নিদিওঁ, সেইবুলি কৈছোঁ মই। তেনেকুৱা বিশৃংখলা মই বহুতো দেখিছোঁ বাৰু। কি বুলি কয় হেৰি বহুতে আমি বিচাৰ কৰি যোৱাৰ পাছতো বহুত কথা আমি শুনিব পাওঁ। বহুতে এনেকৈ বোলে পইচা লয় বুলি কয়, কিন্তু আমি সেইবিলাক কিন্তু আমাৰ বিহু অসমীয়া আমাৰ হেৰিটো বিয়াৰ আমতো যেতিয়া বিহুখন সেইটো তেনেকুৱাটো বিশৃংখলা হ'ব নালাগে। সেইটো হ'লে বেয়া লাগে, নিজকে বেয়া লাগে। আৰু এই আয়োজকসকলেও যাতে সেইটো নকৰে সেইটো আমাৰ আহ্বান থাকিব নহয়নে? তাকে আৰু এতিয়া মানে সময়ৰ লগে লগে আমাৰ যিবোৰ পুৰণা বিহু নাম বহুতখিনি সংগীত হ'ল। নকুল চন্দ্ৰ ভূঞাদেৱে কৰিছিলে, ডক্টৰ লীলা গোস্বাই কৰিছিলে, তাৰপিছতো বহুত মানুহে কৰি আছে। শেহতীয়াকৈ আমি ইছমাইল হুছেইন ছাৰো কৰি আছে। আৰু আমি এইটো অকণমান মানে আশা কৰিছোঁ যে আমাৰ ধেমাজি অঞ্চলত যিসকল পুৰণা মানুহ আছে, পুৰণা নাম তেওঁলোকৰ লগত আছে, এইখিনি যদি আমি সংগ্ৰহ কৰিব পাৰোঁ ভাল হ'ব বুলি ভাবিছোঁ নহয়নে? আপুনি কি নিশ্চয় ভাল হ'ব। আমাৰ মানুহ সকলোৱে একতা হ'ব বিচাৰিব লাগে। আপুনি কি আৰু আমাৰ এতিয়া বিহু সুৰক্ষা সমিতিৰ মানুহখিনি ভাল, সেইবিলাক যাতে ভাগ ভাগ নহয়, সকলোৱে একতা হৈ পেলাই বিহুৰ হেৰিখিনি আমাৰ আগবঢ়াই দিব লাগে। আমাৰ হয়, এতিয়া বিহুটো আপোনাৰ শেষৰ প্ৰশ্ন দেই। হুঁচৰিটো আমাৰ তাৰমানে তিনিটা যি মানে পৰিদৃশ্য কলা, হুঁচৰি, মুকলি বিহু, টকা বিহু বা গাভৰু বিহু, হয়নে নহয়? কিন্তু এতিয়া বহুতে কি কৰিছে, আপোনাৰ হুঁচৰিত মহিলা নচুৱাইছে। এই সম্পৰ্কে আপুনি কি কয়? আমি যেতিয়া আগতে সৰু হৈ আছিলোঁ, তেতিয়া আমাৰ গাঁৱৰে বিহু যোৱাহঁতে আহে, ঘৰলৈ বিহু গাবলৈ আহে, তেতিয়া কিন্তু ছোৱালী বা হেৰি দেখা নাছিলোঁ। কিন্তু মতা মানুহে সাজপাৰ পিন্ধি নাচে, দেখিছোঁ বাৰু। বাইদেউ ধন্যবাদ। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ, খুব সুন্দৰকৈ খাওক। গতিকে আমাক মানে নৱপ্ৰজন্মক আপুনি যাতে সাহস হৈ পেলাই সাহসৰ প্ৰতীক থিয় হৈ থাকক তাকে কামনা কৰিছোঁ। ধন্যবাদ।